পোৱা হ'লে এই বুঢ়া ব্ৰাহ্মণৰ ভাষ্যত ভক্তৰ বৈকুণ্ঠ পৰিদৰ্শনৰ সৌভাগ্য সৌভাগ্য হ'ল বুলি এনেকৈ জানিলা বুঢ়া ভকত? কিনো কৈছা দেও? দ্বাৰকা ইমান সাধাৰণ ঠাই নহয়। লাখ লাখ কাৰে অচিনাকি ঠাই, তাৰ মাজৰ পৰা কৃষ্ণ গোসাঁইৰ পাহাৰটো তুমি উলিয়াব পাৰিবা। আৰু যদি উলিয়াব পাৰা তেন্তে আকৌ দৌৰি গৈ ভিতৰলৈ সোমাবলৈ কিহেৰে পাৰিবা? এই কথাবোৰ কৈ আছা দেও? কোন দ্বাৰকা আৰু কোন যাব ভিকাৰীয়ে? মোক ফাঁকি দি খাৰিব নোৱাৰিবা বুঢ়া ভকত। তোমাৰ চিঠিখন ওলাই গৈছে নহয়। মই এজন সামান্য গৰাকী ভকত। দ্বাৰকালৈ মই প্ৰায়ে গৈ থাকো। পিছে বুঢ়া ভকত, ইমানখিনি বাট তোমাৰ পক্ষে অতিক্ৰম কৰাটো বৰ কঠিন হ'ব বুঢ়া ভকত। গোসাঁই নামে মোৰ একমাত্ৰ সহায়। নহ'লেনো এই সাগৰৰ বুকুৰ মাজৰ পৰা মানিক উলিয়াই আনিবলৈ মোৰ কি সাধ্য আছে দেও? তেন্তে বুঢ়া ভকত, মই তোমাৰ লগতে দ্বাৰকালৈ গৈ কৃষ্ণ গোসাঁই সেৱা এটাকে কৰি আহো। তেন্তে হ'লে আৰু মোৰ কোনো ভয়ৰ কাৰণ নাই। এই কৃষ্ণ বাসুদেৱ, তুমি এই দেখিছো বুঢ়া ব্ৰাহ্মণৰ অৱস্থালৈ চাই ব্যৱস্থা কৰি দিছা। তোমাৰ শ্ৰীচৰণত শত কোটি চৰিপাত দিম। পিছে বুঢ়া ভকত, তোমাৰ যে মই সহায় হ'ম তাৰ বিনিময়ত তুমি মোক কি দিবা? ইমানে যদি তোমাৰ ভক্তটো, তেন্তে হ'লে মাধৱ গোসাঁই মোক দি দিলে তাৰে আধা তোমাৰ যদি এটা পিছা কৰিহে দিয়ে তেতিয়া তোমাৰ ভিতৰা বতৰত তাৰে আধা। নালাগে নালাগে, তোমাৰ ভাগৰ বস্তু একোকে নালাগে। সময়ত ৰুক্মিণী দেৱীৰ পৰাই যথাযোগ্য পুৰস্কাৰ মই লৈ লৈছো। আকৌ ৰুক্মিণী আইদেউৰ নামটো লোৱা দেখোন। তুমি কিবা অৰ্জন নেকি? তুমি যদি ৰুক্মিণী দেৱীৰ সাহস হ'ব পাৰা, মই আকৌ সৰব্জাৰ হোৱাত তোমাৰ কি খবৰ লাগিব? চিনি পালো, চিনি পালো। তুমি কিন্তু এলা কথা ভকত নোহোৱা দেই। মোৰ পেটৰ কথাও জানিছা দেখীয়া। বুঢ়াৰ হাতত টেকেলি কৰিল দেখীয়া তোমাক আৰু মই এই বুলি একটু ধৰা দিছোঁ আজি তোমাৰ চোৱাচোন এবাৰ ভালদৰে চোৱা। দুয়ো যেতিয়া কোনদিনলৈ পাৰো কৃষ্ণ নাম জপ কৰি একেলগে হৰি ভক্ত কৰিছিল। এবাৰ ভালদৰে নিৰীক্ষণ
বলা হরিনাম খাই যাত্রা করাবি নরকা অভিমুখে হে হরিনাম সারি এ খালু হাতুরি এ হরিনাম হরিনাম এ হরিনাম ইচ্ছারি আনোহা হরিনাম ইচ্ছারি আনোহা হরিনাম বিদ্যাতে হরিনাম বিচারে আনোহা বাতুরি লগনা হরিনাম